ওকে, আজি আমি ৰাতিপুৱা 5টা নবাজতে আমি পানীগাঁৱত আছোঁ। এখন লখিমপুৰৰ উৰুকাৰ এখন বিশেষ বজাৰ, য'ত মানে যোনসকলে জানে আৰু বহুত দূৰ দূৰৰ পৰা ইয়াত আহি পিনি মাছ কিনিব আহে। ইয়াত ইমানেই ভিৰ লাগি আছে এতিয়া। হাঁড়ি মাছ এইটো 12 কেজি। মই দেখাবলৈ অকণমান চেষ্টা কৰিম। ইমানেই ভিৰ লাগি আছে, তো মাছক লৈ পিনি পুৰা হেতাৰ পৰা ইয়াত দাম দৰ মানে এনেকুৱাও মাছ আমি দেখা পাইছোঁ য'ত নেকি মোতকৈও দীঘল দীঘল মাছ আছে। মই নিজেই 5.9 ফিট আছোঁ, মোতকৈও মানে 6 ফিট 6.4 লৈকে ইয়াত মাছ আছে। আৰু এইফালে বলি লাগি আছে, যোনফালে নেকি তোমালোকে কি কয় নিলামী কয় ন, তো সেইটো লাগি আছে। তো সেইটো অলপমান দেখাম। আৰু এইফালেও ভিৰ লাগি আছে, এইফালেও ছেইম কণ্ডিশ্যন, এইফালে চব ছেইম চলি আছে। আৰু গোটেইখন এটা 360 এটা দেখাব চাম, পাছফালে কিমানখিনি মানুহ আছে এই গোটেইখিনি। এই বিশেষ বজাৰখন আছে লখিমপুৰৰ পানীগাঁও অঞ্চলত। এই বজাৰখন সদায় বহে, কিন্তু আজি উৰুকাৰ দিনটো অলপ বিশেষ। আজিৰ দিনটোত মাছৰ ওজনো বহুত বেছি আৰু মাছৰ চাইজো বহুত বেছি। আৰু অলপ বেছি স্পেচিয়েল কৰি তোলে ইয়াৰ নিলামী ব্যৱস্থাই, অৰ্থাৎ ইয়াত মাছ ডাকত দিয়া হয়। এইটো হাঁড়ি মাছ, এইটো আপোনাৰ 8-9 কেজি ওজনৰ হাঁড়ি। এইটো 12 কেজি ওজনৰ বাহু। এইটো 1200 টকা 1000 টকাৰ ভিতৰত হ'ব। এইটো বৰালি আঠা 12 কেজি ওজনৰ। এইটো চিতল, এইটো কেজি 800-1000 টকাৰ ভিতৰত হ'ব। আমি ইয়াত 100 টকাৰ পৰা আৰম্ভ হোৱা দেখা পাইছো আৰু খতম হৈছেগে 1500 টকাত। বাকী বেপাৰীসকলে ইয়াৰ পৰা মাছ কিনে আৰু ঘৰে ঘৰে গৈ পিনি দিয়েগে। মাছৰ লগতে ইয়াত তোমালোকে হাঁহো পাই যাবা। আমি বাৰু এই বজাৰখনৰ পৰা মাছ বা হাঁহ একোৱেই কিনা নাই, আৰু ইয়াৰ কাৰণটো মই ভিডিঅ'টোত আগলৈ কৈ আছো ৰবা। ব্ৰ কেনেকুৱা লাগিলে? বহুত দাম, খালি বহুত বেছি দাম চাগে। দাম য়েছ, আমাৰ কাৰণেতো চাগে হা দাম মানে অলপ পিছত মে বি কমিব চাগে, বাট এতিয়া মানুহৰ ডিমাণ্ডটো বহুত বাঢ়ি আছে ন, তো সেইটো কাৰণে দামটো বহুত বেছি ইয়াত। মানে আমি দাম পালো, বেলেগে নাজানো, বেলেগে কিনিছে কিনা বলি চলি আছেতো, কিনা দামটো বাঢ়ি গৈ থাকে। সেইটোৱে মানে ইটোৱে লগায় সিটোৱে লগায় সিটোৱে লগায়। তো আমি 100 পৰা গৈ পেলাই 1000 পৰাও দেখিছো। মই লাষ্ট এইটো 1500 শুনিছোঁ। আৰম্ভ হৈছিলে 100 টকাৰ পৰা, কিন্তু লাষ্ট মই যেতিয়ালৈকে আছোঁ মানে তাত ধৈৰ্য নাই ইমান দি থাকিবলৈ, তেতিয়া তাত হৈ আছিলে 1500 টকা। আমি ৰাতিপুৱা 4:30 উঠি আহিছোঁ আপোনালোকক এই বজাৰখন দেখাবৰ কাৰণে। আৰু এতিয়াতো কেইটা বাজিলে? মইতো 4টা বজাতে ফোন কৰিছিলে, এবাৰ উঠি আকৌ শুইছে, আকৌ ফোন কৰিছোঁ, তেতিয়াহে উঠিছে। এতিয়া কেইটা বাজিলে? 6:05। অঁ, এতিয়া 6:05 চলি আছে। আমি কেইটা বজাত আহিছোঁ? 4:30। 4টা বজাত উঠিছোঁ, 4:30 বজাত আহিছোঁ আমি, আৰু গোটেইখনটো দেখালোৱে। তো এইখনে আছিল পানীগাঁৱৰ মাছৰ বজাৰ। তো আমি ইয়াত মাছৰ বজাৰ শেষ কৰিলোঁ, এতিয়া ঘৰত যাম। মায়েও বহুত বিহু ভাল মানে প্ৰিপেৰেশ্যন বহুত ভালকৈ কৰিছে। আমি মেজি বনাবগৈ লাগিব, বহুতখিনি কাম আছে। তো আমি ইয়াত থাকি লাভ নাই, ইয়াত আমি বাৰু একো কিনা নাই, কাৰণ ঘৰত অলৰেডি বজাৰ ল'লে, আৰু আমাৰ সেইজন মানুহৰ পৰাই লয় যোনজনৰ নেকি মাহঁতে সদায় বজাৰ কৰে। তো আমাৰ ইয়াৰ পৰা এনেকৈ নিয়া নাই বাৰু আজিলৈকে, নিছে যদিও মই নাজানো। কিন্তু আমি ইয়াত এতিয়া বেছি টাইম নকৰোঁ, আমি য'ত ঘৰলৈ যাম। মই এইটো ধীৰাজে মোক গিফ্ট কৰিছে, আমি দুয়োটা খাম এতিয়া ৰাতিপুৱা কিটকেট। হেপী বিহু সকলোৰে বিহু শুভেচ্ছা জনালোঁ। ভিডিঅ'টো দেৰিকৈ আহিব, কিন্তু মই আজিয়ে জনাইছোঁ উৰুকাৰ দিনাখনি। এতিয়া ডাইৰেক্ট ঘৰত যাম আৰু ইয়াত ৰৈ নাথাকোঁ, তো ঘৰৰ পৰিৱেশ চামগৈ এতিয়া। আৰু তাত মাছ নিকিনা মেইন কাৰণটো হৈছে এই মানুহজন। এইজন হৈছে বিকাশ দা, আৰু বেছিভাগ মাছ এওঁৰ পৰাই লোৱা হয়। আৰু উৰুকাৰ দিনাখনিও আমি এওঁৰ পৰা মাছ ল'লো আৰু ওচৰৰে আজাদ বজাৰ দিশে গ'লো। তো মায়ে মই এতিয়া আহিছোঁ আজাদ বজাৰ। এখন আজাদত আছে। ইয়াৰ মানুহখিনি চোৱা, ইয়াত পানীগাঁৱত যিমানটো মানুহ আছে ইয়াত তাতকৈ বহুত বেছি মানুহ। এইটো কিমান কৈছিলে দাদা? এইটো কিমান কৈছিলে? 40 টকা। এটা ল'বা? মটৰ 50 টকা। লৈ লোৱা নেকি? 2 কেজিমান লৈ লওঁ, 100 টকা। মই লেবৰেটৰী কৰি আছোঁ, মেডিকেল লেবৰেটৰী টেকন'লজি। মই লখিমপুৰৰ। ইয়াৰে সলালগাঁও কয়।
ভালেই লাগিছে কাটি চালে গম পাওঁ কিছুমান শেষীয়া ওলাই কিছুমান ভাল হয় খাবলৈ গাইজ ইয়াত দাম কম হ'ব বুলি ভাবোঁ বাট কম নহয় দাম একেই জুই দাম একচুৱেলি জুই দাম 80 টকা মটৰ কেজি বাহিৰত এইডোখৰত 60 ইয়াত 50 তো ইয়াৰ পৰা ল'ম চাগে ইয়াত কম দামত পাই আছোঁ এয়াই আছিলে আমাৰ আজাদ বজাৰ আমি আমাৰ ল'বলগীয়াখিনি কৰিলোঁ ল'লোঁ যিমানখিনি ল'বলগীয়া আছে সি আৰু মানুহৰ ভিৰ বহুত ইয়াত অঁ থেংক ইউ মই যে কৈছিলোঁ নটা পৰিছিলে বুলি ধন্যবাদ দেই তো মোৰ নটা পৰি গৈছিলে মানে তো খুৰাজনে পাই পিনি থৈ দিছিলে সেয়াই আৰু ইফালে চাইডৰ মানুহখিনি বহুত ভাল হয় মানে তেনেকুৱা কৃত্ৰিমালিটো নাই আৰু তো সেয়াই আছিলে আজাদ বজাৰ আমি যিমানখিনি আমাৰ ল'বলগীয়া আছিলে আমি ল'লোঁ আজাদ বজাৰ ভিতৰৰ মানুহখিনিতো দেখিলে বাহিৰতো বহুতখিনি মানুহ যথেষ্ট মানুহ হয় তালৈকে গোটেই মানুহখিনি আছে তো ভিৰ মানে সাংঘাতিক কাৰণ পানীগাঁৱত যিমানখিনি মানুহ দেখিছিলোঁ আমি তাতকৈ ইয়াৰ মানুহৰ মানে পৰিসৰটো বহুতেই বেছি বাট এইটো ঘৰত এলাও নাই গাইজ মন থাকিলেও এইটো এতিয়া ল'ব নোৱাৰি কাৰণ ঘৰত এলাও নকৰে একেবাৰে নকৰে এইটো বস্তু মানে বাহিৰত চলে মোৰ ভাগৰ চলে দাদাই আজিকালি এৰিলে বাবাই মোৰে চলে আজিকালি কিন্তু মায়ে নাখায় ন তো আমাৰ এইবিলাক মানে একেবাৰে এলাও নকৰে ভিতৰত আমাৰ বজাৰ হৈ গ'ল মাছৰ বজাৰো হৈ গ'ল আমাৰ এইবিলাকো হৈ গ'ল আশা কৰোঁ আমাৰ উৰুকাৰ বজাৰৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে নেক্সট উৰুকা ভিডিঅ' আহি আছে তাৰপিছত আমাৰ মাঘ বিহুৰ মেজি জ্বলোৱা ভিডিঅ' আহি থাকিব মানে এটা ভিডিঅ' আহিব এটা ভিডিঅ' আহিব তো আই হোপ তোমালোকে সেইকেইটা ভিডিঅ' চাবা এতিয়া চিধা ঘৰলৈ যাম কাৰণ অলপমান যদি দেৰি হৈ যায় তো বাবাই পূৰা ৰাম ৰগালি দিব তো এতিয়া কেমেৰামেন মা হৈ আছে তো মা এতিয়া উঠা স্কুটিত আমি দুটা এতিয়া ঘৰত যাব লাগিব তো মা বজাৰৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে দাম দৰ ঠাইতে অকণমান দামটো হেৰি সস্তা ঠাইতে ইমান দাম মানে এখোজৰ ইফাল সিফালতে দাম সস্তা মানে যদি তোমাৰ এডোখৰত 60 টকা এইফালে 80 টকা এইফালে 50 টকা তেনেকুৱা মটৰৰ দামে বহুত বেছি 80 টকা কেজি ভাবিছোৱা আহিবানে আকৌ আহিম কেলে নাহিমনো তো আজি ভিডিঅ'টো বাছ এডোখৰলৈকে আছিলে আশা কৰোঁ তোমালোকে চাই ভাল পালা এনেকৈ মৰম দি যাবা ছাপোৰ্ট কৰি যাবা লগ পাম অন্য এটা ভিডিঅ'ত এণ্ড তেতিয়ালৈকে লেটছ স্প্ৰেড দ্য লাভ টুগেডাৰ গাইজ আই লাভ ইউ ছ' মাছ